পোজ দিবলৈ গৈ আছে সামনে কাৰণে দিছো Hello friends, welcome back to my YouTube channel. নতুন ব্লগিং ভিডিওৰ সৈতে আজি আমি আহিছো পানী চাবলৈ পানী অনলি পানী মানে গুৱাহাটীৰ মানুহে পানীৰ কাৰণে হাহাকাৰ হৈ থাকে আৰু ইয়াতে অনলি পানী কৰে এই ৰাইজ মাছ উঠিবলৈ আমাৰ ঘৰটো ক'বা নাগে চোতালত গোটাই পানী গুচি পানী দেখিবলৈ পাইছে তো মোৰ লগত আছে নব আৰু দীপাংকৰ এইটো পানী চক্ৰী আহি গৈছে চক্ৰী বৰষুণ বতৰতো এনে পেন দাঙি নে মেখেলা দাঙি যাব লাগিব পানী কি দি হ'ব বৰষুণটো নকমে নেকি বৰষুণ দিয়ে আছে ৰাইজ মই চোতালত এই ৰাইজ মেইন ৰাস্তাত পানী চাকচোন মেইন ৰাস্তাত পানী आओ आ गए यार दिस इज बांधपानी ए हमार गांव नहीं की हो भाई ए यार ब्लॉग बनबा एको সেইতে বানছলু বানপানীৰে এটা বনাই দিলো এই যে বগা গেছে দেখ দা আজি জোৰা থাম দে আনে ৰাতে না গে এটাও না राइस की पानी है खूबसूरत की पानी ने पानी है राइस बड़ा पानी ले जाओ राइस भिडिओ तो किन्तु भेल बनवा खुजिছিলো भेलुर टपिक আছিল কিন্তু भेलुर बनवा কাৰণে কল আছে বিচাৰি নাপাও পানী गाइस छता लय बरगुनु जिकी आपनालोक ब्लग दिछु केने डेंजार ब्लग হ'ব লাগিব তো সকলে সাপোর্ট কৰিব আৰু কেনে পুরা পানি আমাৰ দিবাংগৰক চিনি হয় নব হল এই আমাৰ দীপাংকৰ কবাচন কৰিছিল যে নৈন্য গানটোত কি আৰু আমাৰ দীপাংকৰ কনগৰিতা বানপানী ওলাই পাৰা নাই আপা তে আৰু এইগিলা পানী গোটাই ভৰে ঘৰ চাকছো এইখিনি ৰাইজ আমাৰে মাটি মানে মাটিখিনি কি বানপানী খাল এটা আছে খালে দেখা পাইছে আরে বরগুন ক্যামেরা জিতে গেল দিবলৈ গৈ আছে সামনে কাৰণে দিছো মই একোই নাজানে মই আচলতে নাজানেও রিলস বনাইছে আমিও চাও অলপ রিলস রাইট পানি খাও কিউট দেখলে পানির মাঝত পাই কাচাও এই নাপাই পানির মাঝত চক পানি ভিডিওটো বেশি দিন হবে দেখাই আপনাদের আমনি নলব মোটামুটি 8 মিনিট বনাই দিম না
বনাম দে আৰু ভিডিঅ' এটা তাই সিফালে ৰাস্তা আছে ৰাস্তাই চিনি নাপায় এইফালে চব পানী তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি ভাল নালাগে ছাবস্ক্ৰাইবটো আনছাবস্ক্ৰাইব কৰি দিব তো ক'বলগীয়া একো নাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু